Hello everyone, Namaskar, Assalamualaikum, আপোনালোক সকলোকে মোৰ চেনেলটো ফাৰ্ষ্ট ব্লগলৈ স্বাগতম জনাইছোঁ। মই আজি বনাম কচু টেঙামৰা শাকৰ সৈতে সৰু মাছৰ জোল। এয়া মই সকলোবোৰ গোটাই ল'লোঁ। এয়া কচু, এয়া টেঙামৰা শাক, লগতে কেঁচা জলকীয়া সৰু সৰুকৈ কাটি ল'লোঁ। এয়া মচুৰ দাইল, তাৰপিছত এয়া সৰু মাছ, মই ইয়াত হালধি আৰু নিমখ দি ল'লোঁ। এয়া সৰু মাছ, মই ইয়াত হালধি আৰু নিমখ দি পেলাই সানি ল'লোঁ। এয়া নহৰু সৰু সৰুকৈ ফালি ল'লোঁ। এতিয়া মই গেছটো জ্বলাই পেলাই কেৰাহীখন পাতি ল'লোঁ। এতিয়া মই ইয়াত মিঠাতেল দিম। এয়া মিঠাতেল অকণমান দিছোঁ। আৰু অলপমান দিছোঁ। তাৰপিছত তেলটো অকণমান গৰম হ'লে সৰু মাছকেইটা ফ্ৰাই কৰিম। এয়া এতিয়া তেলটো গৰম হৈ গ'ল। এতিয়া মই ইয়াত সৰু মাছকেইটা দি দিম। এয়া দি দিলোঁ। এইখিনি এতিয়া মই হাফ ফ্ৰাই কৰিম। মাছখিনি মই এইফালে দি দিলোঁ। এতিয়া এইফালে হৈ থাকক। এতিয়া মই এখন কেৰাহী ইয়াত পাতি ল'ম। এইখন তেল অকণমান দিম। অকণমান কেৰাহীখন গৰম হৈ গ'লে যিহেতু মাছৰ তেল যে আছে, মই সেইটো কাৰণে তেল অকণমান কমাই দিছোঁ। তেলখিনি গৰম হৈ গ'ল। মই এতিয়া ইয়াত নহৰু দিম। নহৰু মই ইয়াত 4টামান দিছোঁ। অকণমান ইয়াত লৰাই দিছোঁ। এতিয়া অকণমান নহৰুখিনি অকণমান ৰং এটা আহিবলৈ। এতিয়া জলকীয়াখিনি দি দিছোঁ। এতিয়া দাইলখিনি দি দিম। এয়া নিমখ আৰু হালধি, এতিয়া মই ইয়াত এইখিনি দি দিছোঁ। আৰু এতিয়া অলপ লৰাই দিম। এতিয়া কচুখিনি দি দিছোঁ। দি পেলাই এতিয়া অলপ লৰাই দিছোঁ। এয়া মই ইয়াত 1 কাপমান ইয়াত পানী দিছোঁ কচুখিনি ডুব খোৱাকৈ। এতিয়া মই ইয়াত ঢাকনখন মাৰি দিম 5 মিনিটৰ কাৰণে। ইয়াত ঢাকনখন মাৰি দিলোঁ। এয়া মাছখিনি ফ্ৰাই হৈ গ'ল। এতিয়া মই এইখিনি কাঢ়ি দিম। এয়া দেখিছেনে, একদম ডিপ ফ্ৰাই হৈছে। মাছখিনি আপোনালোকে ডিপ ফ্ৰাই কৰিলেও হ'ব, ফ্ৰাই কৰিলেও হ'ব। এয়া হৈ গ'ল।
যিহেতু কচুখিনি টান হৈ আছে সেইটো কাৰণে মই কচুখিনি কুকাৰত দি দিম। এইটো কুকাৰ উলিয়াই ল'লোঁ, ইয়াত দি দিম এতিয়া। এয়া দি দিলোঁ। মই এতিয়া ইয়াত ঢাকনখন মাৰি দিম। এতিয়া কচুখিনিত 2টা চিটি মাৰিব লাগিব, তাৰপিছত নমাই দিম। এয়া মই এতিয়া এইফালে শাকখিনি দি দিম এতিয়া। ইয়াত মই এতিয়া অকণমান তেল দিম, তেল আছেই, অকণমান তেল দিম। হৈ যাব। এতিয়া মই তেলখিনি গৰম হ'লে মই এতিয়া শাকখিনি দি দিম। তেলখিনি গৰম হৈ গ'ল, মই এতিয়া শাকখিনি ইয়াত দি দিছোঁ। যিহেতু কচুখিনিত নিমখ দিয়া আছে, মই সেইটো কাৰণে শাকখিনিত নিমখ দিয়া নাই, অকণমান লৰাই দিছোঁ। কচুখিনিত এতিয়া 2টা চিটি মৰা হৈ গ'ল। মই এতিয়া গেছটো অফ কৰি দিম। এতিয়া প্ৰেছটো গ'লেহে খুলিম, মানে নহ'লে কচুখিনি নিসিজিব। এয়া শাকখিনিও হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিম। কুকাৰৰ প্ৰেছটো গ'লে কচু আৰু দাইলখিনি ইয়াত শাকখিনিৰ লগত ঢালি দিম। এতিয়া মই গেছটো অফ কৰি দিওঁ। এয়া কচুখিনি সিজি গ'ল। এতিয়া মই এইখিনি শাকত ঢালি দিম। ইয়াত ঢালি দিলোঁ শাকখিনিৰ লগত। ইয়াত অকণমান পানী দি দিম। ইয়াত অলপমান আধা কাপমান ইয়াত পানী দি দিলোঁ। এতিয়া লৰাই দিছোঁ ভালকৈ। কচু আৰু দাইলখিনি উতলিলে ইয়াত মাছখিনি দি দিম। এয়া উতলিছে, মই ইয়াত এতিয়া মাছখিনি দি দিম। এয়া মাছখিনি দি দিলোঁ এতিয়া। অকণমান লাহে লাহে লৰাই দিছোঁ। এয়া হৈ গ'ল। মই এতিয়া ছাৰ্ভ কৰি দিওঁ, যিহেতু ভাত খাবলৈ হৈ গ'ল। ওপৰত ধনিয়া পাত থাকিলে দি দিব পাৰে। হৈ গ'ল। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পালে তেতিয়া প্লিজ মোক কমেণ্ট বক্সত কমেণ্ট দিব, ভিডিঅ'টো লাইক এণ্ড শ্বেয়াৰ কৰি দিব, আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নপাহৰিব। থেংক ইউ।